আহাচোন মৰমৰ কৰ্মণীহঁত, আজি আমি অসম চৰকাৰে দ্বিতীয় শ্ৰেণীৰ বাবে যুগুতোৱা ঝংকাৰ নামৰ অসমীয়া পাঠ্যপুথিৰ তৃতীয় অধ্যায়ৰ পাঠ 1ত দিয়া পখিলা নামৰ কবিতাটি আবৃত্তি কৰোঁ। পখিলা পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি। একেলগে খেলোঁ বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জকমক কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। আহাচোন কবিতাটি আমি আকৌ এবাৰ আবৃত্তি কৰোঁ। পখিলা পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি। একেলগে খেলোঁ বুলি কলিটিক ক'লে, ভাল পাই কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জকমক কৰে, উলাহতে পখিলাৰ মন ভৰি পৰে। পৰৱৰ্তী ভিডিঅ'ত অন্য এটি বিষয়বস্তুৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। তোমালোক যদি মোৰ চেনেলটো নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবা, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা।